শান্তি। আজিৰ মুৰলী 28 তাৰিখ 4 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া এই নাটক সম্পূৰ্ণ হয়। তোমালোক ঘৰলৈ উভতি যাব লাগে। সেইকাৰণে এই জগতৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া। ঘৰক আৰু নতুন ৰাজ্যক স্মৰণ কৰা। প্ৰশ্ন: দানৰ মহত্ব কেতিয়া হয়? তাৰ প্ৰতিদান কোনসকল সন্তানে লাভ কৰে? উত্তৰ: দানৰ মহত্ব তেতিয়া হয় যেতিয়া দান দিয়া বস্তুৰ প্ৰতি মমত্ব নাথাকে। যদি দান কৰাৰ পাছত স্মৃতিলৈ আহে তেন্তে তাৰ ফল ৰিটাৰ্ণত প্ৰাপ্ত নহয়। দান হয় পৰৱৰ্তী জন্মৰ কাৰণে। সেইকাৰণে এই জন্মত তোমালোকৰ ওচৰত যি কিছু আছে তাৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া। নিমিত্ত হৈ তত্ত্বাৱধান কৰা। ইয়াত তোমালোকে যি ঈশ্বৰীয় সেৱা দিয়া, হস্পিটেল বা কলেজ স্থাপন কৰি দিয়া, তাৰ দ্বাৰা অনেকৰ কল্যাণ হয়। তাৰ ৰিটাৰ্ণত 21 জন্মৰ কাৰণে প্ৰাপ্তি হৈ যায়। শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্বচিন্তন আৰু পঢ়াত মগ্ন হৈ থাকিব লাগে। আনক চাব নালাগে। যদি কোনোবাই ভাল কথা নকয় তেন্তে এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিব লাগে। বিতুষ্ট হৈ পঢ়িবলৈ এৰি দিব নালাগে। 2. জীৱনতে সকলো দান কৰি নিজৰ মমত্ব আঁতৰাই দিব লাগে। সকলো উইল অৰ্থাৎ ইচ্ছাপত্ৰৰ দ্বাৰা দান কৰি নিমিত্ত হৈ বোজামুক্ত হৈ থাকিব লাগে। দেহী অভিমানী হৈ সকলো দৈবী গুণ ধাৰণ কৰিব লাগে। বৰদান: মূল সংস্কাৰবোৰৰ পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন কৰোঁতা উদাহৰণস্বৰূপ হোৱা। শ্লোগান: এতিয়া প্ৰচেষ্টা কৰাৰ সময় অতিবাহিত হৈ গ'ল। সেইবাবে অন্তৰেৰে প্ৰতিজ্ঞা কৰি জীৱনৰ পৰিৱৰ্তন কৰা। শান্তি।